হৰা শুনিছানে? যদি পাৰে পানী অকণমান দিবাচোন। মানুহটো যে কৈছো নহয় মই কামৰ সময়ত পানীকণো আপুনি নিজে লৈ পেলাই খাব নোৱাৰে। নোৱাৰিছো আৰু দেই মই। খাই লওক পানী টুপি। মুখখন কিয় ফুলাই আছা আজি? থক এতিয়াহে বুজিছো মই আপোনালৈ বিয়া হৈয়ে মই ভুল কাম কৰিলো। যাওক কাম বিচাৰি যাওক, এনেকে ঘৰ নচলে আৰু দেই মই কৈছো। কিন্তু বেলা খাই পেলাই ৰাতিলে কি বনাম চিন্তা নকৰিলেই নহয়। নোৱাৰিছো মই নোৱাৰিছো আৰু দেই কৈছো। হয় দিয়া, তুমি ঠিকেই কৈছা। ঘৰখনৰ অৱস্থাটো একেবাৰে বেয়া হৈ গৈছে। মই কোম্পানীৰ ফালৰ হ'লেও যাবই লাগিব। হয়, চিকিউৰিটি গাৰ্ড হওক বা কোম্পানীৰ ঠিকা ভিত্তিত যিকোনো কাম হ'লেও মই কৰিবই লাগিব। যিবোৰ বস্তুৰ দাম হৈছে, ঘৰ চলোৱা দেখিছোঁ, উপায়হীন হৈ পৰিছোঁ। তোমাক আৰু মই কিমান কষ্ট দিম? হেৰি কৰিব নহ'লে অহা মাহত ভাইটি আহি আছে নহয়, তাৰ লগতে যাব এইবাৰ বাহিৰলৈ। 6 মাহমান থাকিব, বেছি থাকিবও নালাগে বুজিছে। 6 মাহমান থাকি পইচা অলপ হাতত লৈ আনিলে ইয়াতে কিবা ব্যৱসায় এটা কৰি হ'লেও আমি খাব পাৰিম। হয় দিয়া, মোৰ এটা সপোন আছে বুজিলা, এখন গাড়ী লোৱা, কিন্তু কমাৰ্চিয়েল, যাতে মই এই 6 মাহত থাকি 30-40 হাজাৰ টকা আনিব পাৰোঁ আৰু সেই টকাটোৱে এখন যাতে গাড়ী ওলাব পাৰোঁ। আৰু মই ভালকৈ জানো যে আমাৰ এখন ই ৰিক্সাৰে আমাৰ সৰু পৰিয়ালটো সুন্দৰকৈ চলাব পাৰিম বুজিলা, আৰু তোমাকো সুখত ৰখাব পাৰিম বুজিলা। হয় দিয়ক, এইবাৰ আপুনি তাকে কৰিব বুজিছে। আৰু মানুহে সপোন দেখিলে সপোন পূৰা কৰিব পাৰে দেই, আপুনি কোৱা কথাটো নোহোৱা নহয়।